খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে মই লভিতাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া বাজিছে দিনৰ 2টা মই ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিব পাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু অন্য ভিডিঅ'বিলাকৰ দৰে মোকো মৰম দিব এইফালে মায়ে জালুক ছিঙি আছে জালুকবোৰ পকিবৰ সময় হৈছে সেইকাৰণে ছিঙি পেলাইছে নহ'লে তলত সৰি যাব যে এইফালে আকৌ চাৰ্ভিয়া আইতাকৰ ওচৰতহে থাকিবলৈ লাগে এইফালে আৰু এজোপা আছে জালুক এজোপা ছিঙি হোৱাই নাই এজোপা ছিঙোতে এইখিনি ওলালে আৰু আছে বাকী দুজোপা আছে আৰু ছিঙিবলৈ আৰু ভালেমানখিনি ওলাবই চাগে এতিয়া বনাবলৈ লৈছোঁ পাস্তা হাজবেণ্ডৰ ডিমাণ্ড পাস্তা খাব বোলে আজি এয়া পাস্তা মই লৈ লৈছোঁ ইমানখিনি আৰু কেৰাহীখনত পানী গৰম হ'বলৈ দি ইয়াতে পাস্তাখিনি দি দিছোঁ আৰু ইয়াতে এতিয়া অকণমান ৰিফাইন তেল দি দিম যাতে পাস্তাবোৰ লাগি নধৰে নহ'লে লাগি ইটো সিটোকৈ লাগি গ'লে বেয়া হয় এতিয়া ৰিফাইন তেল অকণমান দি দিম ইয়াতে পাস্তাখিনি বইল হৈ গ'ল এতিয়া কেৰাহীখনত তেল দি লৈছোঁ আৰু এতিয়া ইয়াতে দিম কাটি লোৱা পিঁয়াজখিনি অকণমান ফ্ৰাই হ'বলৈ দিয়াৰ পিছত ইয়াতে দিছোঁ আদা নহৰু পুৰি লোৱাখিনি আৰু এতিয়া ইয়াতে অলপ হালধি এড কৰি দিছোঁ আৰু ভালদৰে লৰাই ইয়াতে বিলাহীখিনি দি দিম এতিয়া বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনি অলপ সিজাৰ পিছতে আমি পাস্তাখিনি ইয়াতে দি দিম এইফালে একেবাৰে এখন নিমখ এড কৰি ভালদৰে লৰাই দিলোঁ আৰু এয়া আমাৰ গৰম গৰম পাস্তা ৰেডি হৈ গ'ল খাবলৈ খুবেই টেষ্টি এনেকৈ আপোনালোকে যদি খোৱা নাই এনেকৈ বনাই খাই চাবচোন খাবলৈ সঁচাকৈ খুবেই বেছি ভাল লাগে এইফালে বাপেক জীয়েক দুইজনা কামত লাগিলেহি একদম আমাৰ ছোৱালী এনেই নাথাকে দেই পুৰা কাম কৰি আছে ঐ নো শুনো মানে কাম কৰিছা হে পুৰা কাম বাপেকৰ পৰা কাম এৰি আহি পেলানিয়ে ছোৱালী শাকনি বাৰী পালেহি লগতে ময়ো গুচি আহিলোঁ শাকনি বাৰীখন বান্ধিছে দেই এইটো ধুনীয়াকৈ বান্ধিছে চাগে এই নুচুবা তুমি মৰি যাব এইটো দেই মাইনা দেই শুন এইটো মাইনা এইটো মৰি যাব নহ'লে তুমি চুইলে নুচুবা এইটো মাইনা হয় মাইনা নুচুবা নুচুবা এয়া আমাৰ বন্ধাকবিৰ খেতি ভিডিঅ' কৰিবলৈ সময় পোৱা নাই এইফালে পকৰি বনাই আছোঁ আৰু এইফালে সৰু আলু ফ্ৰাই কৰি আছোঁ এয়া আমাৰ ৰাতিৰ ভাত সাজ ৰেডি হৈ গ'ল এইফালে আছে দাইল এয়া সৰু আলু ভাজি আৰু এয়া পকৰি একেবাৰে চিম্পুলকৈ ৰান্ধিছোঁ তেনেহ'লে খাই লওঁ এতিয়া খাই বৈ আপোনালোকক আকৌ লগ পাই আছোঁ ভাত পানী খাই একেবাৰে আজৰি হৈ লৈছোঁ আৰু এই ভিডিঅ'টি এইখিনিতে সামৰিছোঁ যদিহে মোৰ এই ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গুড নাইট বাই বাই